উদ্দেশ্য আমার বাইরে কৈ গৈছে যে এই সজাগতা সভাখনৰ মূল উদ্দেশ্য হৈছে আমাৰ শিশুসকলৰ মাতৃসকলৰ মহিলাসকলৰ পুৰুষসকলৰ সকলোৰে পুষ্টি সাধন কৰিবলৈ যাওঁতে আমি কেনেকৈ কি ধৰণে কি প্ৰণালীৰে আমি ভিটামিন প্ৰটিন খনিজ লৱণ ফসফৰাছ এই সকলোবিলাক আমি ভালদৰে সংৰক্ষণ কৰি আমি দেহত সোমাব পাৰোঁ তেতিয়াহে আমাৰ কি হ'ব মূল যিটো উদ্দেশ্য গৰ্ভৱতী মাতৃ নৱজাত শিশু মৃত্যুৰ হাৰ দূৰ কৰা এই উদ্দেশ্যটোত আমি বা এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম আৰু এই লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি প্ৰতি বছৰে 2018 ইংৰাজী চনৰ পৰাই পোষণ অভিযান চলাই আহিছোঁ প্ৰত্যেক ছেপ্টেম্বৰ মাহত পোষণ অভিযান আৰু মাৰ্চ এপ্ৰিল মাহত কি হয় সদা উৎসৱ বুলি মই এইকাৰণে কৈছোঁ যে এইটো আমাৰ একেবাৰে আনন্দৰ দিন সেইকাৰণে মই এইটো উৎসৱ বুলিয়ে কৈছোঁ অকল অভিযান নহয় অকল সজাগতা নহয় এইটো আমাৰ উৎসৱ এইকাৰণে এইটো উৎসৱ এই উৎসৱৰ জৰিয়তে আমাৰ শিশুসকল আমাৰ মাতৃসকল আমাৰ কিশোৰীসকল কি হয় উপকৃত হয় যে উপকৃত হোৱাৰ কাৰণে আমি এইটো উৎসৱ বুলি ক'ব পাৰোঁ যিয়ে নহওক পোষণ অভিযানৰ মূল উদ্দেশ্য আপোনালোকে গম পালে এই যে গৰ্ভৱতী প্ৰসূতি মাতৃ আৰু নৱজাত শিশুসকলৰ যি মৃত্যু হয় এই মৃত্যুৰ হাৰ কমাবলৈ যাওঁতে কি হয় আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত আমি 2018 ইংৰাজী চনৰ পৰা কৰি আহিছোঁ কিন্তু দেখা পাইছে ভাৰত চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰি দেখা পাইছে যে আমি সম্পূৰ্ণভাৱে ইমান দিনে পুষ্টিৰ যোগান কৰি বা ইমান দিনে পুষ্টিৰ সজাগ কৰি অহাৰ পিছতো সম্পূৰ্ণভাৱে বা নিৰ্মূল আমি কৰিব পৰা নাই আজিও আমাৰ অসমত গৰ্ভৱতী মাতৃ প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ কি হৈ আছে মৃত্যু হৈ আছে লগতে কি হৈ আছে গৰ্ভৱতী প্ৰসূতি আৰু কিশোৰীসকলৰ এনিমিয়া ৰোগত ভুগি আছে আমি ইমান প্ৰচেষ্টা চলোৱাৰ পিছতো কি হ'ল আমি সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই সেয়েহে ভাৰত চৰকাৰে কি কৰিছে আকৌ যে আমাৰ খাদ্য অভ্যাসত এই যে আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিছে এইবিলাকৰ উপৰিও আকৌ কি দিছে মিলেট নামৰ এটা খাদ্য অন্তৰ্ভুক্ত কৰিছে যিটো খাদ্যত কি হৈছে যিটো খাদ্যত আমাৰ সম্পূৰ্ণ প্ৰটিন বা সম্পূৰ্ণ পুষ্টি আছে এইটোৰ নামে আমাৰ ইংৰাজীত মিলেট বুলি কয় আৰু অসমীয়াত পৰিধান বুলি কয় আপোনালোকে নিশ্চয় দেখা পাইছে এইবিলাক আগতে দেখা নাই যদিও এতিয়া শুনি হওক গুগলত সাৰ্চ কৰি হওক আপোনালোকে নিশ্চয় অলপ হ'লেও বুজি পাইছে যে এই পৰিধানটো কেনেকুৱা বস্তু এই পৰিধানটো একেবাৰে সৰু সৰু ঘাঁহজাতীয় গছৰ ডালত লাগে যেনেকুৱা ধৰক আমাৰ গোমধান অকণমান চাপৰ নহয় জানো ঘাঁহজাতীয় আৰু মুঠতে সেই ঘাঁহজাতীয় বস্তু লাগে আমাৰ অসমত বিশেষকৈ 3 জাত মানুহে মিলেট প্ৰচলন হৈছে ভাৰতবৰ্ষত বহু ধৰণৰ মিলেট থকা বুলি প্ৰমাণিত হৈছে কিছুমানৰ মতে 11 বিধ কিছুমানৰ মতে 7 বিধ কিছুমানৰ মতে 5 বিধ এনেকুৱা ধৰণৰ মিলেট ব্যৱহাৰ কৰি আহিছে যে মই এটা কথা কমেই যে মিলেট কিয় ব্যৱহাৰ কৰিব লগা হ'ল আমি বা এই মিলেটৰনো কি উপকাৰিতা আছে মিলেট ব্যৱহাৰৰ মূল উদ্দেশ্যই হ'ল যে 2018 চনৰ পৰা আমি 5 বছৰে যি পোষণ অভিযান চলাই আহিছোঁ এই পোষণ অভিযানত আমাৰ কি হয় সেউজীয়া শাক পাচলি ঘৰুৱা ফল মূল কলডিল কল পচলা মানিমুনি ভেদাইলতা এইবিলাকত প্ৰচুৰ পৰিমাণে আইৰণ ভিটামিন আদি থাকে যদিও তাৰোপৰি ফল মূলতো কি থাকে আমাৰ ধৰক মই এটা সাধাৰণ উদাহৰণ দিছোঁ আমিতো সকলো দুখীয়া মানুহ হয় না নহয় আমাৰ এই আঁচনিখিনি দুখীয়া মানুহৰ কাৰণে দুখীয়া মানুহৰ যেহেতু বেছি পইচা নাথাকে
আমি কি কৰিব লাগে ঘৰতে এই পাচলিবিলাক মানিমুনি নৰসিংহ ভেদাইলতা কাঁচকল কলফুল কলপচলা এইবিলাক আমি যদি ভালদৰে নিজৰ মাটিত ৰুই মেলি আমি খাব পাৰোঁ তেতিয়া কি হয় বজাৰৰ যিবিলাক পাচলি আছে দামী পাচলি এই দামী পাচলিবিলাকতকৈ বহুত গুণে উপকাৰী বা বহুত গুণে ভাল সেইকাৰণে আমি প্ৰত্যেকে কি কৰিব লাগে আমি গাঁৱৰ মানুহখিনিক সজাগ কৰিব লাগে যে এই পাচলিসমূহ আমি ঘৰতে নিজাকে ৰুই কেনেকৈ আমি সংৰক্ষণ কৰি তাক আমি খাব পাৰোঁ তাৰ কাৰণে আমি গাঁৱৰ মাজলৈ এই বাৰ্তাটো পঠিয়াব লাগে বজাৰৰ যিবিলাক ফল মূল আছে সেই ফল মূলবিলাকত কি হয় নানা ধৰণৰ ঔষধ ব্যৱহাৰ কৰি তাক পকাই নাইবা আন ধৰণৰ ব্যৱহাৰ কৰে কিন্তু আমি যে ঘৰত আমলখি নেমু টেঙা মধুৰিআম পকা অমিতা এইবিলাক যদি খাওঁ তেতিয়াহ'লে কি হয় তাত আমাৰ কোনো ধৰণৰ বেজি দি পকোৱা নহয় খাদ্যটো তেতিয়া তাত কি হয় সম্পূৰ্ণ ধৰণে আৰু কোনো মেডিচিন ব্যৱহাৰ নোহোৱাকৈ ৰাসায়নিক দ্ৰব্য নোসোমোৱাকৈ আমি সেই ফলটো খালে আমাৰ বেছি উপকাৰ হয় এই কথাবিলাক আমি গাঁৱৰ মাজলৈ আজি 5 বছৰে ঠেলি দি আহিছোঁ আৰু সেইমতে আমি অকল অলপ উপকাৰীও হৈছোঁ উপকৃত হৈছোঁ এইকাৰণে হৈছোঁ যে আজিকালি গাঁৱৰ মানুহে পচন শব্দটোৰ অৰ্থ বুজি পায় প্ৰত্যেকে বুজি পায় কিন্তু এতিয়া আকৌ আমাৰ কি হ'ল এই যে মিলেট শব্দটো আহিল সেইটো কিন্তু আমিয়ে ভালদৰে আজিলৈকে বুজি পোৱা নাছিলোঁ এতিয়া আমি অলপ বুজি পাইছোঁ এই মিলেটটো আমাৰ মাজলৈ কিয় আনি দিলে ভাৰত চৰকাৰে এইকাৰণে আনি দিলে যে আমাৰ মাজত কণ কণ শিশু গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃ কিশোৰীসকল আমাৰ এই সমাজ কল্যাণ বিভাগৰ অন্তৰ্ভুক্ত আৰু এই মানুহখিনিক যদি আমি মিলেটৰ জৰিয়তে অলপ জ্ঞান দিব পাৰোঁ অলপ যদি আকৌ বেছি পুষ্টি যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ যে আগৰ নৱজাত শিশু গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ যিমান আছিল আকৌ হয়তো হ্ৰাস হৈ আহিব যে এইখিনি কৰাৰ কাৰণে সমাজ কল্যাণ বিভাগে আমাৰ গ্ৰাছৰুট লেভেলৰ আমাৰ মৰমৰ অংগনবাদী কৰ্মী সহায়িকাসকলক বেছিকৈ জোৰ দিছে আৰু আমাকো বেছিকৈ জোৰ দিছে যাতে আমি আপোনালোকক এটা ভাল জ্ঞান দি আৰু সেই জ্ঞানখিনিয়ে যাতে আপোনালোকে মিটিং পাতি হোম ভিজিট কৰি ৰাইজৰ মাজলৈ ঠেলি নিব পাৰে তাৰ কাৰণে এইটো আমাৰ আজিৰ এইটো প্ৰচেষ্টা মই আশা কৰিছোঁ এই প্ৰচেষ্টাত আমি আমাৰ অংগনবাদী কৰ্মীসকল আকৌ আমাৰ ৰাইজসকল বা গাঁৱৰ মানুহসকল উপকৃত হ'ব বুলি মই আশা কৰিছোঁ সুবিধা দিছে অনলাইন কৰি আনিলে অলপ কম মূল্যত পোৱা যাব আমাৰ দোকানৰ মূল্যতকৈ গতিকে এনেকৈ আনাটোৱে ভাল হ'ব আৰু দোকানত কি হৈছে মানুহে ইমানকৈ বিচাৰিছে যে দোকানত এইটো নাটনি হৈছে মিলেট আগতেও আছিল কিন্তু মিলেটৰ যিটো গুণাগুণ বা মিলেটৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰটো নাছিল এতিয়া মানুহে গম পাইছে মিলেটৰ উপকাৰটো সেইকাৰণে মানুহে সকলোৱে বিচাৰিছে যাক মিলেট এই যে কণী ধান এই কণী ধানটো মই অলপ আগতে কৈছোঁ যে বিভিন্ন প্ৰকাৰৰ আছে যে কি বুলি কয় এইটো জোৱাৰ বজৰা তাৰপিছত এইটো এনেকুৱা 3টা আমাৰ অসমত বেছিকৈ প্ৰচলন হৈ আছে জোৱাৰটো ইয়াত আনিছে জোৱাৰটো আপোনালোকক দিব অলপ ঘূৰণীয়া টাইপৰ অলপ ডাঙৰ মচুৰ দালিৰ দৰে আপোনালোকে ঘৰুৱা মচুৰ খেতি কৰি পাইছে নহয় পোৱা নাই চাগে ইয়াত নহয় কিন্তু আমাৰ নামনি অসমত কি আছে মচুৰৰ খেতি কৰিব পাৰিব আমি যেনেকৈ কাজু বাদাম গাখীৰ চেনি এইবিলাক দি পেলাই বনাওঁ এইটো তেনেকৈ বনাব ৰাগীটো অলপ ঘূৰণীয়াও হৈ আছে আকৌ ভুজিয়াৰ দৰে অলপ অলপ দীঘল ধৰণৰো আকৃতি আছে বিজ্ঞানীসকলে এখন বাচনত দিলে বেছি ভাল আছিল এখন এৰা আনকচোন নহয় নহয় এই যে প্লেট আছিল ইয়াৰ পৰা দিয়ক মাছটা আছে বৰ টুপিটো লাগে ন